জাতীয় সংগঠনৰ নেতাই আৰু এতিয়া দামী গাড়ী এখন কিনিব নোৱাৰিব, কাৰণ সেইটো দেলাল কৰিহে কিনা হ'ব। জাতীয় সংগঠনৰ নেতা মানে আজিকালি দালালি কৰা। কোনোবাই যদি দামী গাড়ী এখন কিনিলে তেনেহ'লে তাকো কিছুমান মানুহে দালালি কৰি কনিয়া বুলি কয়। হয়, দুই এটা আছে, নথকা নহয়। কিন্তু আপুনি দুই এটাৰ কাৰণে সমগ্ৰ জাতীয় সংগঠনৰ নেতাবিলাকক বা কোনোবাই দামী গাড়ী এখন কিনিলেই নিজৰ কৰ্মৰে নিজক কষ্ট কৰি পেলাই কষ্টোপাৰ্জিত ধনেৰে যদি গাড়ী এখন কিনে তেনেহ'লে তাকো সমালোচনা কৰিব নেকি? মানে এই ধৰণৰ মালবোৰ, এই ধৰণৰ যিবোৰ থাৰ্ড ক্লাছ টাইপৰ মানুহ আছে ন, এই ধৰণৰ যিবিলাক চুৱা চেলেকা, যাৰ নিজৰ কোনো কাম বন নাই, ৰাতিপুৱা শুই উঠিলে ফেচবুকটো খুলিলে আৰু ধাৰাধাৰ মানে যাকে তাকে যে নিজৰ অকাদৰ বাহিৰৰ যিবিলাক কাম যদি কোনোবাই কৰিছে তেনেহ'লে তাক সমালোচনা কৰিব লাগে। এনেকুৱা থাৰ্ড ক্লাছ মনোবৃত্তিবোৰ আমি অলপ এৰিব হ'ল। কিছুদিন আগতে বিকাশ অসম বোলা এজন ল'ৰা আমাৰ বিলাসীত থানাৰ কামৰূপ মহানগৰ সমিতিৰ মুখ্য সচিব হয় খুব সম্ভৱ। মই পাৰ্চনেলি নাজানো, মোৰ লগত কোনোদিন কথা বতৰা হোৱা নাই, কোনো চা চিনাকি নাই। কিন্তু মই বিকাশক জানো, কিছুদিনৰ পৰা লক্ষ্য কৰি আহিছোঁ, সামাজিক মাধ্যমত দেখি আহিছোঁ যে যথেষ্ট কষ্ট কৰা এজন যুৱক আৰু যথেষ্ট টেলেণ্ট থকা এজন যুৱক। মানে আপুনি এনেকুৱা ল'ৰাবিলাকক একচুৱেলি প্ৰয়োজন আছে জাতীয় সংগঠনত। এনেকুৱা ল'ৰাবিলাক একচুৱেলি জাতীয় সংগঠনত আহিব লাগে। এই ধৰণৰ ল'ৰাবিলাক অসমৰ ভৱিষ্যত হয়। আৰু এইবিলাক ল'ৰাকে আপুনি তাৰ বিষয়ে কোনো ধৰণৰ কোনো নলেজ নাই, কোনো ধৰণৰ জ্ঞান নাই, আপুনি তাক ভালকৈ চিনি নাপায়, তো তেনে সি গাড়ী এখন কিনিলে আপুনি গম পালে সি কোনোবা সংগঠনৰ লগত জড়িত আৰু সেইকাৰণে তাক সমালোচনা কৰিলে জাতীয় দলাল বুলি। এই ধৰণৰ চিন্তা চৰ্চা কৰা, সমাজ কলুষিত কৰা ব্যক্তিসকল একচুৱেলি সমাজৰ কাৰণে বিষাক্ত আৰু এইবিলাকক ধৰি ধৰি ৰাস্তাত আনি পিটিব লাগে। এই ছ'চিয়েল মিডিয়াত উল্টা পুল্টা যাকে তাকে সমালোচনা কৰি থকা, কমেণ্টত গৈ পেলাই আলবাল কথা বতৰা কোৱা, এইবোৰ আচলতে বেটাব লাগে পুৰা। জাতীয় সংগঠন কৰা যদি ইমান সহজ, জাতীয় সংগঠন কৰি দামী দামী গাড়ী কিনা যদি সহজ, কৰ। আমি জাতীয় সংগঠন কৰি আহিছোঁ, আমি গম পাওঁ। এবাৰ আহিছা, এবাৰ কৰিছা জাতীয় সংগঠন, তাৰপিছত গম পাবি। কটিয়েদি যদি দুকিলা বগা ধোঁৱা নোলায়, এই ক'লা ধোঁৱা নোলায়, গম পায়, মোক কবি পাছত। ইমান সহজ নেকি? নিজৰ ঘৰখনত ঘৰ ত্যাগ কৰি, নিজৰ সংসাৰ ত্যাগ কৰি জাতীয় সংগঠনৰ জাতিৰ হকে মাত মাতি ৰাতি দিন কথা নাই কৰিব লাগে। আৰু কোনোবাই ক'ব তাৰ চান্দা তুলি ঘৰ চলি আছে, কোনোবাই ক'ব সি চান্দা তুলি গাড়ী কিনিছে। আবে কৰিছা নাই এবাৰ? আহিছা, কৰিছা, তাৰপিছত গম পাবি নহয় বাবা। জাতীয় সংগঠনৰ নেতাটোক তেতিয়া খুব প্ৰয়োজন হয় যেতিয়া মোৰ আজি কিবা এটা মই বিপদত পৰিছোঁ, মোক তেজ এক পেকেট দৰকাৰ হ'ল, মোৰ ষ্টুডেণ্ট এটা এডমিশ্যন কৰিব লগা হ'ল বা আৰু বিভিন্ন কাম, এইবিলাকত কিন্তু জাতীয় সংগঠনৰ নেতাবিলাক খুব প্ৰয়োজন হয়। কিন্তু সমালোচনা থকা সৰকাৰ কৰিবলৈ কিন্তু কুণ্ঠাবোধ নকৰে। আৰু যদি প্ৰয়োজন সাপেক্ষে তেওঁলোকক প্ৰশংসা কৰিবলৈও মানুহৰ অভাৱ হয়। বহুত মানুহৰ ক্ষেত্ৰত দেখিছোঁ সুবিধাটো ঠিকেই লয়, কিন্তু কৃতজ্ঞতা জ্ঞাপন নকৰে, কৃতজ্ঞতা প্ৰকাশ নকৰে, কিজানি বহুত ওপৰলৈ যাব। ছ'চিয়েল মিডিয়াত বহুত জাতীয় সংগঠনৰ নেতাক সমালোচনা কৰি থকা বহুত মানুহক দেখোঁ। প্ৰশংসাৰ পাত্ৰ কিন্তু খুব কম মানুহেহে কৰে। প্ৰয়োজন সাপেক্ষে কিন্তু সুবিধাটো খুব ধুনীয়াকৈ লয়। এনেই সমালোচনাবিলাক জাতীয় সংগঠনৰ নেতাক কৰি খুব ভাল পায়। আৰু এনেকুৱা তাৰপৰা যিবিলাকে সমালোচনা কৰে মেক্সিমামেই নিষ্কৰ্মী আৰু মেক্সিমামেই নিজৰ মানে অকাদৰ বাহিৰৰ মানুহবিলাক, যিটো কাম নিজে কৰিব নোৱাৰে সেইটো আনে কৰা দেখিলে যিবিলাক সমালোচনা কৰে, তেনেকুৱা টাইপৰ মানুহ। এই থাৰ্ড ক্লাছবিলাকক কৈছোঁ, আহিছা এবাৰ জাতীয় সংগঠন কৰিছা, গম পাই পিটি দিয়া। ঠিক আছে? এনেকৈ যাকে তাকে ছ'চিয়েল মিডিয়াত সমালোচনা কৰি থকা সৰকাৰ কৰাৰ আগতে অলপ এই মাথাটোত জ্ঞান, কাৰোবাৰ সমালোচনা কৰাৰ আগত অলপ মানে তাৰ বিষয়ে এনালাইচিছ কৰি লোৱাটো ভাল। যে মালটো কি, ই কি কৰে, কি ক'ত কিয় বিখ্যাত, এইবোৰ অলপ জ্ঞান লৈ লোৱাটো ভাল।